क'क्राझार सोरखारि गोजौसिन आरो गेजेर थांखि गोबां फरायसालिनि गेलेग्रा फोथाराव सानथामनि हाबाफारिजों 67थि रंजालि बैसागु फोरबोआ दिनैनिफ्राय जागायजेनबाय। फुंबिलियाव रङालि बिहु आरो रंजालि बैसागु फालिथायनि फिरफिलाखौ बिरहोनायजों जागायजेनो। उनाव मोनसे गेवलां बिहु हाबाफारि खुंनाय जायो, जेराव गुबुन गुबुन फोलेरारि हानजाफोरा दोरोङारि मोसानाय आरो देंखो बोनायजों बाहागो लादोंमोन। गुबुन गुबुन बोसोरफोराव खुंबोनाय बायदियैनो देग्लायबो रंगिना संगिना हाबाफारिनि गेजेरजों गाजा गोमजायै बैसागु फोरबोखौ खुंफुंनाय जायो। क'क्राझार जिल्लानि जिल्ला बेंगिरि मासान्दा फाथिना हाबाफारियाव बाहागो लादोंमोन आरो गाहाय पेन्डेलखौ बेखेवना होदों। बिथाङा सुबुंफोरखौ ज' खालामनाय आरो हारिमुआरि गोरोबलायनायखौ बांहोनायनि थाखाय बे हाबाफारिखौ बाख्नायदों। क'क्राझार सोहोराव रंजालि बैसागु खुंफुंग्रा आफादनि बानजायनायाव 67थि रंजालि बैसागु फोरबोखौ खुंफुंदों। बे हाबाफारियावनो मोनाबिलि समाव बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ बाहागो लाफैदोंमोन आरो
পালন সমিতি আৰু কোকৰাঝাৰ ৰংজালী বৈশাগু পৰ্ব ফালিগ্ৰা সদৰ যি তিনিদিনীয়া আমাৰ কাৰ্যসূচী এই কাৰ্যসূচীৰ মঞ্চ আমি মুকলি কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ স্বৰ্গীয় ধৰ্মেশ্বৰ মজুমদাৰ সোঁৱৰণী মঞ্চ আমাৰ মুকলি কৰিবৰ বাবে আমি অতি শ্ৰদ্ধাৰে আমন্ত্ৰণ জনাই আনিছোঁ আমাৰ জিলা আয়ুক্ত মাছানী বাইদেউক বন্তি প্ৰজ্বলন কৰিবলৈ অনুৰোধ জনাইছোঁ। লগত আমি শ্ৰদ্ধাৰ বাইদেউক দুআষাৰমান বক্তব্য। নমস্কাৰ। আজি ধৰ্মেশ্বৰ মজুমদাৰ পুৰণি মঞ্চত উপস্থিত থাকিল, বহুত ভাল লাগিলে। ধৰ্মেশ্বৰ মজুমদাৰ নিশ্চয় কণ্ট্ৰিবিউশ্যন সকলোকে জানে, ছ'চাইটিৰ যিসকল আছে, আৰু আমাৰ মনালিছা বাইদেউৰ পিতৃ হৈ বুলি গম পাইছোঁ। বহুত ভাল লাগিল। নিশ্চয় আশা ৰাখিছোঁ যে ধৰ্মেশ্বৰ মজুমদাৰ ডাঙৰীয়াৰ যি কণ্ট্ৰিবিউশ্যন আছিলে টুৱাৰ্ডছ বিহু বা বিহুৰ যি উৎসাহ, এক্সাইটমেণ্ট, এনথুজিয়াজম, হেল্ডি কম্পিটিশ্যনৰ স্পিৰিট যি তেখেতে মেইনটেইন কৰিছিলে, সেই ট্ৰেডিশ্যনটো নিশ্চয় মেইনটেইন হৈ থাকিব। মোৰ ফালৰ পৰা আকৌ এবাৰ কোকৰাঝাৰৰ বিহু বৈশাগু উদযাপন কমিটিক ধন্যবাদ। বহুত ভাল এখন এক্সপিৰিয়েঞ্চ মই আৰু মোৰ ছোৱালীয়ে দেখিবলৈ পাইছে। তাৰ বাবে মই আকৌ আপোনালোকক আন্তৰিকৰ পৰা ধন্যবাদ আৰু নমস্কাৰ। থেংক ইউ ভেৰি মাছ। ৰাইজে মিলি 67তম ৰঙালী বিহু পালন কৰিছোঁ, আৰম্ভ কৰিছোঁ। আজি আমাৰ পুৱাৰ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে আৰু এই আমাৰ সমূহ অসমবাসীলৈ আমি বিহুৱলীয়া ওলগ জনালোঁ। আৰু আমাৰ এই তিনিদিনীয়া কাৰ্যসূচী আছে। অহাকালি আৰু পৰহি আমাৰ এই 20 তাৰিখে আমাৰ শেষ হ'ব। আমি বিভিন্ন জনজাতিৰ কৃষ্টি, কলা, সংস্কৃতিক সামৰি পেলাই আমি ৰঙালী বিহু উদযাপন কৰিছোঁ। জাৰণি মাজতে কিশোৰাই ৰিঙিয়া, কোনে বাৰু ৰিঙিয়া, ঐ মোৰ মনৰ ভিতৰত কোনে বাৰু জুমিছা, কোনে বাৰু জুমিছা, ঐ নাচনী নাচনী মোৰ মনৰে ভিতৰত ঐ কাৰেনো ছবিটি, মোৰ মনৰে কথাবোৰ তই নোকোৱাকৈ কলি, নৈ গানৰ বিৰিণা হালিছে, ঐ জালিছে, ঐ গছৰে ডালতে কুলিয়ে উবিনালে, ঐ আহ
ওই তাকরি ঘোরাতে ঘুরিবি ওই মারিবি ৰঙালী বিহু উদযাপন হায়াৰ ছেকেণ্ডাৰী খেলপথাৰত এইবাৰ 64তম ৰঙালী বিহু উদযাপন হৈছে। মই ইয়াতে আহি ৰঙালী বিহু আয়োজন কৰিছে ইয়াৰৰ বাহিৰৰ বিভিন্ন জিলাৰ পৰা আহি কোকৰাঝাৰত মুকলি বিহুত কৰিছে। মই আজি এই ৰঙালী বিহু উদযাপনৰ দ্বাৰা কোকৰাঝাৰৰ সকলো ৰাইজলৈ ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ। মোৰ জ্যেষ্ঠসকললৈ মই সেৱা আগবঢ়াইছোঁ। মোৰ কনিষ্ঠ আৰু বন্ধুসকললৈ মই মৰম যাচিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আজিৰ যিটো পৰিৱেশ সেইটো যাতে চিৰযুগমীয়া হয়। বড়োলেণ্ডত বসবাস কৰা সকলো জাতি জনগোষ্ঠী সকলো খিলঞ্জীয়া লোক খুব সুন্দৰকৈ এইবাৰ ৰঙালী বিহু ৰংজালী বৈশাগু উদযাপন কৰিছে আৰু তেনেকৈ এটা পৰিৱেশ আমি বহুত বছৰৰ পৰাই কামনা কৰি আছিলোঁ। আজি ভগৱানৰ আজি আমাক আশীৰ্বাদ দিছে যে ভগৱানে তেনেকা এটা পৰিৱেশ আমাৰ অঞ্চললৈ ঘূৰাই আনিছে। আৰু এই সময়ত মই ক'বলৈ বিচাৰিছোঁ আমি সকলো জনগোষ্ঠীয়ে এজনে আনজনৰ এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ ভাষা সংস্কৃতি এইবিলাক আমি সন্মান কৰিব লাগিব। আৰু আজি বড়োলেণ্ডত মই দেখিছোঁ যে প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা সংস্কৃতি ৰীতি নীতি সকলক সন্মান দিয়া আদৰ কৰা তেনেকা পৰিৱেশ এটা ঘূৰি আহিছে। আৰু এইখিনি সময়ত এই কাৰণে আমি চৰকাৰৰ তৰফৰ পৰা প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা সংস্কৃতি জীয়াই ৰখাৰ কাৰণে কিছুমান পদক্ষেপ লোৱা হৈছে।